আপোনালোকৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ গাইজ। আজি মানে আমি ক'ত যাই আছোঁ মানে আগতে নকওঁ, মানে এনেই মানে ঘৰতে বহি আছিলোঁ, সেইবাবে ভাবিলোঁ মানে অলপমান মানে এনেই ঘূৰি আহোঁ। গাইজ চাওক মানে এইবিলাক মানে লগৰবিলাক আছে, এই আছে আমাৰ মানে মুটু ভাই কিবা কবি ন, তেওঁ মানে একো নকয়। গাইজ বলক মানে ভিডিঅ'খন আকৌ এবাৰ আৰম্ভ কৰোঁ। গাইজ ক'ত যাওঁ মানে কি কৰোঁ মানে কেনেকৈ যাওঁ সকলোখিনি এইখন ভিডিঅ' চাব পাৰিব। গাইজ আপোনাৰ হাতত যদি মানে 500 টকামান আছে, আপুনি মজাকৈ ঘূৰি আহিব পাৰিব মানে আমাৰ দৰে। সেইবাবে জানিবলৈ ভিডিঅ'খন কণ্টিনিউ কৰক। চাওক এতিয়া মানে আমি পাই গ'লোঁ মানে মানে ভিডিঅ'খন কণ্টিনিউ কৰি থাকক। সেই গাইজ এতিয়া মানে আমি পালোঁ মানে বৰপেটা। গাইজ মানে ইয়াৰ পৰা মানে বৰপেটাৰ পৰা মানে আমি বৰপেটা ৰুট লৈ যাম, তাৰ পৰা মানে আমি ট্ৰেইন ল'ম, ট্ৰেইন লৈ ক'ত যাম মানে সকলোখিনি দেখাম। সেইবাবে কি কৰিব লাগিব, চেনেলখন ছাবস্ক্ৰাইব কৰি মানে ভিডিঅ'খন লাইক কৰক। চাওক মানে আজি মানে বৰপেটাত মানে ইমান গাড়ী চাড়ী নাই, মানে গৰমৰ মানে বন্ধ আছে না, মানে সেইবাবে ইমান মানে ষ্টুডেণ্ট নাই, মানে এনেই মানে মানুহ এতিয়া মানে বৰপেটা মেইন টাউনত আছোঁ। বৰপেটা মেইন টাউনৰ পৰা মানে বাছ ল'ব লাগিব, বাছ লৈ যাব লাগিব বৰপেটা ৰোড, তাৰ পৰা মানে ট্ৰেইন লৈ যাম। এখন মানে এয়া মানে এইটো মানে মাইজ মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মেইন টাউনে হয় মানে বৰপেটা। এতিয়া মানে আমি বৰপেটা মানে আহি পালোঁ, ইয়াৰ পৰা মানে আমাৰ বাছ ধৰিব লাগিব। তেওঁলোকে মানে ভাড়াবিলাক দি আছে মানে, বলক এতিয়া মানে বাছবিলাক মানে লোৱাৰ পিছত বৰপেটা ৰুটত যাওঁ। মানে ইয়াত আহিছিলোঁ মানে আমি বাছৰ কাৰণে, কিন্তু এতিয়ালৈকে মানে বাছ পোৱা নাই। গাইজ চাওক মানে পিলপিলা মানে যাই আছে, সেইবাবে মানে আমি সেইফালে যাই আছোঁ মানে টংগলুচি মানে বিউটোৰ সন্মুখত যাই আছোঁ। ইয়াতে মানে অলপমান ৰখি মানে বাছ আহিলে বাছত যাম, যদি মানে বাছ হেৰি নাহে তেন্তে স্পীড পিলপিলা ল'ব লাগিব গাইজ। মানে আমাৰ ট্ৰেইনখন আছে 12টা 45 এটা আছে, সেইটো যদি আগতে যাই ধৰিব পাৰোঁ তেন্তে আমাৰ অলপমান হেৰি মানে ভাল হ'ব। আৰু এটা ট্ৰেইন আছে 2টা 45 মান। গাইজ আজি মানে এটা মানে বাছ নাই, কি ক'ম গাইজ, খালি মানে স্পীড পিলপিলা পাইছোঁ। মানে বাছত গ'লে মানে কিবা এটা মানে ভাল হ'ব গাইজ। বেছ মানে থাৰ্ডটো মানে ইমান মানে লক্ষ্য নকৰিব, মানে অলপমান ডাঙৰ হৈছে সেইবিলাক বাদ দিয়ক। এতিয়া মানে আমি ক'ত যাই আছোঁ মানে সেইটো মানে ডেষ্টিনেশ্যন আগতে মানে নকওঁ, মানে একেবাৰে যাই কিনে দেখাম মানে কেনেকৈ যাওঁ কণ্টিনিউ কৰক। এইকেইটা মানে লগৰকেইটা আছে, আমি মানে বাছ নাপালোঁ, সেইবাবে মানে এটা মানে টটো লৈ মানে বাছত আমি ৰখোঁ, মানে বহুত মানে লেট হৈ যাব। এতিয়া মানে কেইটা বাজে মানে আপোনাক মই দেখাই দিওঁ। গাইজ এতিয়া মানে 11:38 বাজে, আমাৰ বৰপেটা ৰুটত যাই পাব লাগিব 12:10, কাৰণ আমাৰ ট্ৰেইন আছে আপোনালোকে জানে। মানে এতিয়া মানে যাই আছোঁ গাইজ, চাওক মানে হাউলি পামেই, মানে অলপ আগতে মানে হাউলি আছে, মানে আমাৰ মুটু ভাই মানে একো নকয় গাইজ। চাওক মোবাইলখন মোটো কিবা কবি চাইছে মোটো ভাই ভিডিঅ'খন কণ্টিনিউ কৰি থাকক। বৰপেটা ৰোড মানে অলপ আছে গাইজ, চাওক বৰপেটাৰ ওচৰত মানে ৰাস্তা মানে ফল নাই মানে ৰাস্তা অলপ সময় মানে লাগব, মানে তেওঁ মানে গাইজ চাওক মানে গেম খেলি আছে বহি কেনে। চাওক মানে পিছৰ মানে ভিউ চাওক। এইটো মানে বেক চাইডৰ ভিউ হয়। আমি শিমলাগুড়ি পালোঁ গাইজ, চাওক এইটো মানে শিমলাগুড়ি ফ্লাইঅভাৰ, মানে যোৱাৰ সময়ত মানে বেছি মানে যোৱা হয়, অহাৰ সময়ত মানে ওপৰেদি অহা হয় গাইজ। চাওক মানে মজা ভিউ দেই শিমলাগুড়ি ফ্লাইঅভাৰৰ। চাওক মানে আমি মানে পিছৰ পৰা দেখাই আছোঁ। ফাৰ্ষ্ট টাইম আমি শিমলাগুড়ি আহি মানে জামত মই এটা মানে টেষ্ট দিছোঁ। টেষ্টত মানে কি লিখা আছে মই চাই আছোঁ, অলপ অলপমান দেখা যায় মানে ফোন নেদেখাওঁ।
গাইছ মানে ইয়াতে মানে আমাৰ যিটো মানে বৰপাৰা নিউ পাৰ্ক হৈছে এইটো মানে এতিয়া আগতে সোমাও মানে আহাৰ সময়ত মানে ইয়াতে সোমাম মানে আমাৰ ট্ৰেইন আছে না সেইবাবে আগতে যাই কিনে ট্ৰেইনৰ পৰা টিকেট কাটব লাগিব মানে এতিয়া মানে আমি ট্ৰেইন ষ্টেচনত যাই আছোঁ কেনেকুৱা গাইজ জাম আছিল মানে পিছত মানে ৰখছিলোঁ মানে 1 মিনিটমান মানে জাম আছিল তেও মানে গাইজ চাওক মানে আমাৰ মানে তেও মানে এনি টাইম মানে কি কৰি থাকে কি কম গাইজ মানে পালোঁ সন্মুখত আছে ট্ৰেইন ষ্টেচন বলক যাওঁ ডাইৰেক্ট ট্ৰেইন ষ্টেচন এতিয়া মানে আমি পাই গ'লোঁ মানে বৰপেটা ৰোড মানে ৰেল ষ্টেচন গাইজ চাওক মানে সন্মুখত আছে মানে বৰপেটা ৰোড ৰেল ষ্টেচন গাইজ আগতে গাইজ বলক টিকেটখন আমি আগতে মানে কাটি লওঁ মানে আমাৰ আমি 4জন আছোঁ আমি 4জনৰ কাৰণে টিকেটখন আগতে মানে কাটি লওঁ তাৰপিছত মানে ট্ৰেইন কেতিয়া আছে মানে চাব লাগিব ট্ৰেইনৰ কাৰণে ৰখিব লাগিব গাইজ গাইজ মানে ৰেল ষ্টেচনৰ মজা এটা মানে আপোনালোকক বস্তু গাইজ চাওক এই ফেনখন মানে পুৰা মজা কেনেকুৱা হয় ডাঙৰ এইটো মানে সৰু আছে মানে ডাঙৰ ষ্টেচন থাকে এইটো মানে পুৰা ডাঙৰ থাকে তেওঁ মানে টিকেট কাটব গ'লে টিকেটখন আগতে কাটি লওক মানে তাৰপিছত সেইফালে যাম গাইজ এতিয়া মানে আহি পাইছোঁ আমি মানে টিকেট কাটি লৈছোঁ গাইজ চাওক মানে আপোনালোকক মই টিকেটবিলাক মই দেখাই আছোঁ পকেটত আছে গাইজ চাওক এয়া মানে আমি টিকেট কাটি লৈছোঁ মানে ইয়াতে মানে চাব পাৰিব মানে কিমান নম্বৰ প্লেটফৰ্মৰ টিকেট আছে তেওঁলোকৰ মানে ফিক্স মানে খাইতে কাম নাই চাওক মানে আমাৰ ট্ৰেইনখন অলপমান লেট আছে মানে বহুত সময় বহি থাকিব লাগিব সেই গাইজ চাওকচোন কিমান গাড়ী লৈ যাই আছে ট্ৰেইনে গাইজ এই ভিডিঅ' মানে এইখিনি আছিল মানে ক'ত যাই আছোঁ সেইটো মানে পাৰ্ট 2ত কম মানে এইটো মানে পাৰ্ট 1 হয় ভিডিঅ'টো মানে বেছি মানে দীঘলীয়া হৈ যায় না সেইবাবে পিছৰ ভিডিঅ'ত কম মানে ক'ত যাই আছোঁ মানে কিয়াৰ কাৰণত আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনখন দবাই থওক যেনে ভিডিঅ' চোৱাৰ লগে লগে আপোনালোকৰ ওচৰত যায়